গুটকা যেনে চিকৰ বিমল চাদা ইত্যাদি তেনেকুৱা ধৰণৰ ধপাত জাতীয় বস্তু গুটকা এইবিলাক খোৱাৰ ফলত আমাৰ স্বাস্থ্যৰ কি ক্ষতি হ'ব পাৰে তো বলক জানো হওক। প্ৰথমটো হ'ল গুটকা খোৱাৰ ফলত কেঞ্চাৰ হোৱাৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি যায়। ইয়াত এনেকুৱা ধৰণৰ কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিয়ে কেঞ্চাৰৰ মুখলৈ আমাক ঠেলি দিয়ে। মুখৰ সমস্যাবোৰ সৃষ্টি হয় যেনে সাবমিউকাছ ফাইব্ৰ'ছিছ তেনেকুৱা ধৰণৰ ৰোগ হোৱা দেখা যায়। সেইটো ৰোগ হ'লে কি হয় যে মুখৰ ছাল ভিতৰৰ ফালে মুখৰ ছাল এৰাই যায় আৰু মুখ ভালকৈ মেলিব নোৱাৰা হৈ যায়। দাঁত আৰু দাঁতৰ আলুৰ ক্ষতি হয়। কেনেকৈ ক্ষতি হয়? দাঁত লাহে লাহে ক্ষয় হৈ যায়, পচি যাব ধৰে আৰু দাঁতৰ আলু লাহে লাহে ক্ষয় হৈ যায়। মেইনলি কি হয়? অভ্যাসত পৰিণত হয়, নিচালৈ পৰিণত হয়, কাৰণ ইয়াত কি থাকে? নিকোটিনৰ দৰে পদাৰ্থ থাকে আৰু এইটোৱে কি কৰে যে নিচালৈ পৰিণত কৰে। যেনিবা এইটো নাখালে নচলিবই, টাইমিঙত এইটো খাবই লাগিব, তেনেকুৱা ধৰণৰ হৈ যাব পাৰে। পেট আৰু লিভাৰৰ সমস্যাবোৰ দেখা দিয়ে। পেটৰ যেনেকৈ অম্ল, গেছ, এচিডিটি, ভালকৈ খাদ্যবস্তু হজম নোহোৱা তেনেকুৱা ধৰণৰ পেটৰ সমস্যাবোৰ দেখা দিব পাৰে। লগতে লিভাৰৰ সমস্যাও দেখা পোৱা যায়। আৰু কিছুমান সৰু সুৰা বস্তু আছে যে গুটকা খোৱাৰ ফলত এইখিনি সমস্যা দেখা পোৱা যায়। যদি আপোনালোকে গুটকা খোৱা এৰাব খোজে, গুটকা খোৱা বাদ দিব খোজে, কেনেকৈ বাদ দিব, তেনেহ'লে মই নেক্সট ভিডিঅ'ত এনেকৈ এটা টিপছ দি আছোঁ যোনটোৱে নেকি আপোনালোকৰ গুটকা খোৱাৰ পৰা বিৰত ৰাখিব পাৰে। এনেকুৱা টিপছৰ পেজটো ফ'ল' কৰি থ'ব পাৰে। ধন্যবাদ।